আমাৰ ভিতৰখলাৰ কি ধুনীয়া জাগা কি সৌন্দৰ্য জাগা আপোনালোকে দেখিবলৈ পায় মই মানে খুবেই আনন্দিত হৈছে আমাৰ ওচৰৰ অঞ্চল কিন্তু আমি আজিলৈ ইয়ালৈ বেছি নাহোঁ আহি থাকোঁ কিন্তু এইবিলাক অঞ্চলত আমি নাচাওঁ কি ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ চাওকচোন আপোনালোকে মোৰ ইউটিউব চেনেল আজি এই ভিডিঅ'টো দিম সুন্দৰ লাগিছে মই মদন কামদেৱৰ সেইফালেও গ'লোঁ ভিতৰখলাত কেইটামান ফটো আছে সেইকেইটা এডিটিং কৰি মই এপত দি দিম চাই লওক আপোনালোকে কি সুন্দৰ ঠাই কি সুন্দৰ এটা নাজাৰা মই জুম কৰি দেখুৱাই দিছোঁ চাওক আপোনালোকে কি সুন্দৰ নাজাৰা আপোনালোকে আমাৰ এই এৰিয়াটা আছে এইবিলাক এৰিয়া যদি নোহোৱা হৈ যায় ঘৰ বান্ধে মানুহে কেনেকুৱা হ'ব এটা সময়ত যায় সেইকাৰণে আপোনালোকক মই এটা অনুৰোধ যে আমি ঘৰ বান্ধিলে আমি তাৰমানে এইবিলাক প্ৰাকৃতিক জেগাত যদি আমি সংৰক্ষণ কৰোঁ ঘৰ নাবান্ধো সেইটো আমাৰ এটা অনুৰোধ থাকিল মই এইটো কোৱা নাই ঘৰ বান্ধিব লাগিব মানুহে থকাৰ কাৰণে কিন্তু আমাৰ প্ৰাকৃতিক যিবিলাক আমাৰ নেচাৰেল ভিউ থকা যিবিলাক ঠাই সেইবিলাক যাতে আমাৰ ওচৰত সংৰক্ষণ হৈ থাকি যায় সেইটো এটা অনুৰোধ মই বিশেষকৈ প্ৰাকৃতিক নেচাৰেল বিউটিটো মই বেছি ভাল পাওঁ প্ৰাকৃতিক সৌন্দৰ্যটো উপভোগ কৰিবলৈ মই ভাল পাওঁ লগতে আপোনালোকেও ভাল পায় এইটো মানুহৰ এটা স্বভাৱ সেইকাৰণে আমাৰ এই ঠাইবিলাক যদি বাচি থাকে তেতিয়া আমাৰ এটা ভাল লাগিব আমি ফুৰিবলৈ আহিবা ল'ৰা ছোৱালী লৈ আহিলে কেতিয়াবা আমি ফুৰিবলৈ আহিলে এইবিলাক ঠাইত আমি উপভোগ কৰিব পাৰিম অলপ বহিব পাৰিম বা ধুনীয়াকৈ অলপ মানে এটা চাহ এপাক খাব পাৰিম কি এটা ভাল লাগিব পৰিৱেশটো গতিকে চাওকচোন আপুনি কি সৌন্দৰ্য ঠাই মানে চাই মানে এটা মানে ইয়াত বহি থাকোঁ লাগি যায় মই মানে বেলেগত যাব ইচ্ছাই যোৱা নাই মই মদন কামদেৱ সেইফালে যাব খুজিছিলোঁ কিন্তু নগ'লোঁ আৰু সেইফালে তাৰপিছত ফটো কেইটামান দিম মই হোৱাটছআপত আছে তাৰ সিফালে ৰেষ্টুৰেণ্টৰ ফটো আছে ধন্যবাদ ঠিক আছে